এইটো হ'ল আমাৰ ঘৰৰ পৰা ওলাই আহি মেইন নেশ্যনেল হাইৱেত পাৰ হ'লে এইটো ৰাস্তা পাওঁ আৰু এইটো গধূলি টাইমত খুব ভিৰ হয়। এইডোখৰ দুলীয়া গাঁও তিনিআলি বুলি কয়, তিনিআলি হয়। নেশ্যনেল হাইৱেদি সোমাই যায় এইটো ৰাস্তা। আমাৰ মুখতে দোকান বজাৰ ভিৰ লাগে। এতিয়া এই গাড়ীখন যে গ'ল এইটো হ'ল নেশ্যনেল হাইৱে, আমাৰ যোৰহাট হয়, যোৰহাট নেশ্যনেল হাইৱেত। এটা দেখি আছে মছজিদ, এইটো আমাৰ মছজিদ হয়। মছজিদটো ভালকৈ এবাৰ চাওক, খুব সুন্দৰ মছজিদ। মছজিদটো চাওক এবাৰ, মই জুম কৰি দিছোঁ, চাওক। এতিয়া অলপ চাওঁ আহক গাড়ী কিমান চলিছে। এতিয়া লকডাউন বুলিও কিমান গাড়ী চলিছে নেশ্যনেল হাইৱেত, চাওক। মানে বতা গাড়ী উৰুৱাই নিব মানুহক। এতিয়া এইটো চাওক, এইটো হ'ল আমাৰ ৰাস্তা, ঘৰৰ ফালে সোমাই যোৱা, আমাৰ ঘৰৰ ফালে সোমাই যোৱা ৰাস্তা। এইটো বহুত বোকা ৰাস্তাটো মাজৰ ফালে, আৰু হাকুৱাডালো আছে। ভিডিঅ'টো শেষলৈকে চাব, মন কৰিব। এইখন হ'ল আমাৰ ঘৰৰ ৰাস্তাটো সোমাই যাওঁতে ছাইডতে এখন দোকান বনাই আছে। হ'ব আৰু দোকানখন। এতিয়া আমি গৈ গৈ পামগৈ, আহক চাওঁ একেলগে। বহুত বেয়া ৰাস্তা, আমাৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো বহুত বেয়া, বৰষুণত বহুত বেয়া হৈ গৈছে, বোকা। ৰুব পাৰিব এইটো ৰাস্তাত। এতিয়া এডাল সাঁকো পাইছোঁহি, সাঁকোডাল পাৰ হ'ম, চাই থাকক। মই ফেচ কেম কৰা নাই, তথাপিও মই সাঁকোডাল পাৰ হ'ম, কিন্তু বহুত বেয়া ৰাস্তা। ওলোৱা সোমোৱা কৰিবলৈ বহুত অসুবিধা।